গিৰ অৰণ্য কোন ৰাজ্যত অৱস্থিত? এ. অসম, বি. পশ্চিমবংগ, চি. গুজৰাট, ডি. বিহাৰ। শুদ্ধ উত্তৰটো হৈছে চি. গুজৰাট। কোন ৰাজ্য পঞ্চনদীৰ ৰাজ্য হিচাপে জনাজাত? এ. বিহাৰ, বি. ৰাজস্থান, চি. পঞ্জাৱ, ডি. গুজৰাট। শুদ্ধ উত্তৰটো হৈছে চি. পঞ্জাৱ। গংগা আৰু যমুনা নদীৰ সংগমস্থল ক'ত? এ. আগ্ৰা, বি. বাৰাণসী, চি. পাটনা, ডি. এলাহাবাদ। শুদ্ধ উত্তৰটো হৈছে ডি. এলাহাবাদ। কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পটো কোনখন ৰাজ্যত অৱস্থিত? এ. মেঘালয়, বি. অসম, চি. মণিপুৰ, ডি. অৰুণাচল প্ৰদেশ। শুদ্ধ উত্তৰটো হৈছে বি. অসম। তলৰ কোনটো শোধনাগাৰ অসম চুক্তিৰ ফলত হোৱা? এ. গুৱাহাটী, বি. বঙাইগাঁও, চি. নুমলীগড়, ডি. ডিগবৈ। শুদ্ধ উত্তৰটো হৈছে চি. নুমলীগড়।